গুড মৰ্নিং হোমিজ, কি খবৰ তোমালোকৰ? চ' আজি হ'ল 9 এপ্ৰিল আৰু আজি কি জানা, আজি ইলেকশ্যন। আশা কৰিছোঁ তোমালোকে ইতিমধ্যে সকলোৱে ভোট দিছাই, মানে নিজৰ ইচ্ছামতে ভালকৈ ভোট দিয়া আহিছা, টকা নাখাবা দেই। চ' আজি আমাৰ ইয়াতেও ভোট আছে, যিহেতু ময়ো যাই আছোঁ ভোট দিবলৈ। এণ্ড আশা কৰিছোঁ তোমালোকে ভোটটো মোকেই দিছা আৰু মই মোৰ ভোটটো তোমালোকক দিম। চ' টেনশ্যন নল'বা, এইবাৰ মই জিতি যাম। মোৰ চৰকাৰ আহিলে মই একো নকৰোঁ, জাষ্ট টকাই খাই থাকিম। চ' আমাৰ ভোটটো হ'ব ইয়াতে, য'ত মই ৰানিং কৰিব আহিছিলোঁ, মানে ৰানিং ব্লগ বনাইছিলোঁ। ইয়াতে তোমালোকে চাব পাৰা। ৰাতিপুৱা যিহেতু 6টা বাজিছে, মানুহ অহা যোৱা অলপমান বাঢ়ি, মানে এতিয়াহে ষ্টাৰ্ট হৈছে। 6টা বোলে 7টা বাজিছে। চ' ইয়াতেও আৰু পিছফালে মোৰ মানুহ আছে। ইয়াতে আমাৰ ভালেকেইখন গাঁৱৰ মানে কি হয়, মানে মানুহ আহে। ইয়াতে হয় আমাৰ ভালেকেইখন গাঁৱৰ ভোটবিলাক। চ' মই আজি যাই আছোঁ লাইফত ফাৰ্ষ্ট টাইম ভোট দিবলৈ। এণ্ড কি কৰিম মানে কেনেকৈ বুজাম, এফালে জুবিনদাৰ কান্দে, এফালে মিয়াবিলাক চিঞৰে, মানে মনটো কেনেকুৱা যেন লাগিছে। এই কেলা ৰাগ উঠিলে নটাতে মাৰি দিম নেকি, কি যে ক'ম আৰু। মানে বিজেপিখনত যে কি হৈছে, বিজেপিখনত ইমান মক্কেলবিলাক উঠি আছে না। আমাৰ ইয়াতে যোনবিলাক মানে কি উঠিছে, মানে সিহঁতৰ লেকচাৰ কি নাজানেই, নিজৰতো মানে একো পপুলাৰিটি নাই। মইতো জানোৱে ভোটটো তোমালোকে মোকে দিবা, মানে ভাবিছে কি বিজেপিৰ কাৰণে। মইতো জানোৱে ভোটটো তোমালোকে মোকে দিবা, কি ক'ম আৰু বে কেলা থাই। চ' আমাৰ দানো ইয়াতে ভোট দিব ৰেডি, ফাৰ্ষ্ট টাইম ভোট দিব আহিছে। হা ভোটাৰ আই কাৰ্ড নেনো নাইবা নাং ৰিচিপ্ট খান আছে না, তাহলে উখান হ'লে হ'ব আৰু কি ভোটাৰ আই কাৰ্ড লাগে নালাগে। ইখান আহিছে আৰু ইখান কি ভোটাৰ আই কাৰ্ড নহ'লে কি আহিব। চ' গাইছ, আমাৰ দানো বোলে এইবছৰ পইচা খাই দিছে কংগ্ৰেছৰ ফালৰ পৰা, কংগ্ৰেছক ভোট দিব। বেছি নহয় 10,000 টকা আহিছে, ইয়াৰ ওপৰত কেছ দিলে হ'ল। আৰু মইতো চিধা নটাত মাৰিম, নালাগে জুবিনাৰ জাষ্টিছ পোৱা নাই। নিদেও কেইটা বাহিৰত থ'লে হ'ল। ৰাতিপুৱা 7টা বজাতে এইটো ফিৰি দানো আৰু এলাখানি টাইম পাছত চাবিতো। চকাইছে ইয়াতে আমাৰ ভোট দি আছে, আমিও দিম। আমাৰ দানৰ লাইনত, মই দানৰ পিছত লাইনত। আমাৰ দানতো আগৰ পৰা পইচা খাই দিছে। মোকো যদি কোনোবাই 10,000 মানে দি থৈ মই দিলোঁ হয় ভোটা। জানো কিবা কবি কেংকা আলচি 2 ঘণ্টা হ'ল, 2 ঘণ্টা হ'ল হ'লে আৰু মাৰিলে 1.5 ঘণ্টা হ'লে। এখনো মানুহ পিছত এইখিনি ভালছে মেলা যাইছে আমাৰহে হ'ল। আমাৰ নান্দি বাই ইলেকশ্যন ডিউটি, টাকা মেলা টাকা পাইছে বোলে। নান্দি বাই বোলে ঠিকছে পইচা খাইছে। চ' আমাৰ হ'ল এতিয়া ফাইনেলি ভোট দেৱা। কি লুকাই এইখান যা গাইছ, এটা মোবাইল 2টা কথা চৰ কৰি ৰাখছে। জানো কি ক ভোটটাটো মোক দিবি, মই জিতিলে হাৰা নহয় মাংস দিয়া খানা নেকি? এই হাৰা নহয়। চ' হোমিজ, যেতিয়া আমাৰ ফাইনেলি ভোট দি ওলালোঁ, ভোট দিয়া হ'ল, তোমালোকে চাব পাৰা। লাইফৰ ফাৰ্ষ্ট টাইম ভোট দিলোঁ। যিয়ে নহওক ইমান ভিৰ আছিল, মানে নহয় আৰু মানুহ এখনহে আহি আছে আৰু পূৰা তুফান আহি আছে। চ' এয়া আহিছে আমাৰ মাল। কি ক'ম আৰু, লাষ্ট টাইম মামাৰ চান্স, মামাতো ইলেকশ্যনৰ আগতে নিয়াই দিয়া কথা আছিল জুবিনাৰ, বাট নিদিলে। কি কৰিম আৰু, উপায় নাই। এতিয়া এইখন চাব পাৰা আমাৰ ফিল্ডখন, আৰু মানে য'ত ভোট দিলোঁ। এণ্ড মানুহবিলাক এতিয়া অহা যোৱা কৰি আছে। এণ্ড যিহেতু এতিয়া মোৰ হ'ল, মানে কি ক'ম আৰু, ষ্টাৰ্টিঙতো পূৰা জচ থাকে ন ভিডিঅ' বনোৱা। তাৰপিছত গ'লোঁ তাতে যাই কেনে ইমান টাইম ৰখিলোঁ। 7টা বজাত গৈছিলোঁ, এতিয়া 9টা বাজে আৰু। চ' ইমান টাইম ৰখাৰ কাৰণে মানে আলচি লাগি যায় ন, আমনি লাগি যায়। তাৰ কাৰণে মানে জাষ্ট ভোটটো দিলোঁ, আহিলোঁ, ওলালোঁ। এণ্ড ভিডিঅ' নকৰাকৈ যাই আছোঁ। বতৰটো সেমেকা, পূৰা মজাকৈ এইবাৰ যাম ঘৰত, একো খোৱা নাই, খাম ল'ম, খোৱা লোৱা কৰিম, তাৰপিছত অলপ গেম চেম খেলাম। ভিডিঅ'টো পাৰিলে এডিট কৰি কেনে আজি আপলোড দিম, যিহেতু আজিয়ে ইলেকশ্যন। এণ্ড কি ক'ম আৰু, মানে কংগ্ৰেছৰ মানে কংগ্ৰেছতো এনেকুৱা মালকেইটা মানে নকওঁ আৰু সিহঁতৰ কথা, মানে ক'বলৈ শব্দই নাই। আৰু বিজেপিটো এতিয়া মানে এনেকুৱা হৈছে, এনেকুৱা মক্কেল কেইটা মানে উঠি আছে না, কি ক'ম আৰু। চাৰিওপিনে মানে কেতিয়াবা এটা টাইমতো এনেকুৱা মন গৈছিল যে নটাতে মাৰি দিওঁ নেকি। বাট যিয়ে নহওক ভোটটো দিলোঁ, আৰু পিছত দেখা যাওক কোনে জুবিনদাক ন্যায় দিয়ে। মানে ইলেকশ্যনৰ এইবিলাক পলিটিক্সৰ লগতো জুবিনদাক টানা নাযায়, বাট তথাপিও পলিটিচিয়ান মানে সুদূৰ হয় আৰু। চ' হ'ব হোমিজ, ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিবা, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা, আৰু আশা কৰিছোঁ তোমালোকৰ ভোটটো মোকে দিছা।